আজি ভিডিঅ'ৰ ১ নং প্ৰশ্নটো হ'ল কোনজন আহোম ৰজাই ধুধৰালি নিৰ্মাণ কৰাইছিল? অপশ্যন এ ৰুদ্ৰসিংহ, অপশ্যন বি শিৱসিংহ, অপশ্যন চি পুৰন্দৰ সিংহ, অপশ্যন ডি গদাধৰ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি গদাধৰ সিংহ। ১৬৮৭ চনত এই আলি নিৰ্মাণ কৰা হৈছিল। এই আলিয়ে গোলাঘাটৰ দক্ষিণ-পূব কমাৰগাঁৱৰ পৰা নামৰূপৰ সমীপৰ জয়পুৰক স্পৰ্শ কৰিছে। এই পথৰ দৈৰ্ঘ্য হ'ল ১৮৫ কিলোমিটাৰ। ২ নম্বৰ প্ৰশ্নটো হ'ল কোনজন আহোম ৰজাৰ দিনত আহোম ৰাজধানী ৰংপুৰৰ পৰা যোৰহাটলৈ সলনি কৰা হৈছিল? অপশ্যন এ গৌৰীনাথ সিংহ, অপশ্যন বি ৰুদ্ৰসিংহ, অপশ্যন চি পুৰন্দৰ সিংহ আৰু অপশ্যন ডি শিৱসিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ গৌৰীনাথ সিংহ। ১৭৯৪ চনত গৌৰীনাথ সিংহই শিৱসাগৰৰ ৰংপুৰৰ পৰা যোৰহাটলৈ ৰাজধানী সলনি কৰিছিল। ৩ নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল? অপশ্যন এ ডক্টৰ জাকিৰ হুছেইন, অপশ্যন বি বিষ্ণুৰাম মেধি, অপশ্যন চি ফখৰুদ্দিন আলি আহমেদ, অপশ্যন ডি ভি গিৰি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ফখৰুদ্দিন আলি আহমেদ। ফখৰুদ্দিন আলি আহমেদে ১৯৭৪ চনৰ ২৪ আগষ্টৰ পৰা ১৯৭৭ চনৰ ১১ ফেব্ৰুৱাৰীলৈ ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ১৯৩০ চনৰ ঘূৰণীয়া মেজমেলত অসমৰ কোনে অংশগ্ৰহণ কৰিছিল? অপশ্যন এ গোপীনাথ বৰদলৈ, অপশ্যন বি হেমচন্দ্ৰ গোস্বামী, অপশ্যন চি বিষ্ণুৰাম মেধি, অপশ্যন ডি চন্দ্ৰধৰ বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি চন্দ্ৰধৰ বৰুৱা। ১৯৩০ চনৰ ঘূৰণীয়া মেজমেলত অসমৰ পৰা চন্দ্ৰধৰ বৰুৱাই অংশগ্ৰহণ কৰিছিল। ৫ নম্বৰ প্ৰশ্নটো হ'ল চিলাৰায়ৰ আচল নাম কি আছিল? অপশ্যন এ মল্লদেৱ, অপশ্যন বি শুক্লধ্বজ, অপশ্যন চি নৰসিংহ, অপশ্যন ডি বৃত্ৰসিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি শুক্লধ্বজ। শুক্লধ্বজ হ'ল চিলাৰায়ৰ নাম আৰু মল্লদেৱ হ'ল নৰনাৰায়ণৰ নাম। ৬ নম্বৰ প্ৰশ্নটো হ'ল চুতীয়া ৰাজ্যৰ শেষ ৰজা কোন আছিল? অপশ্যন এ ধীৰ নাৰায়ণ, অপশ্যন বি বীৰপাল, অপশ্যন চি নীতিপাল, অপশ্যন ডি সাধক নাৰায়ণ। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন চি নীতিপাল। চুতীয়া ৰাজ্যৰ ৰাজধানী আছিল শদিয়া আৰু ইয়াৰ প্ৰথম ৰজা আছিল বীৰপাল আৰু শেষৰ ৰজা আছিল নীতিপাল। ৭ নম্বৰ প্ৰশ্নটো হ'ল পথৰুঘাটৰ ৰণ কোন চনত হৈছিল? অপশ্যন এ ১৮৭২ চনত, অপশ্যন বি ১৮৮৫ চনত, অপশ্যন চি ১৮৯০ চনত, অপশ্যন ডি ১৮৯৪ চনত। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন ডি ১৮৯৪ চনত। ১৮৯৪ চনৰ ২৮ জানুৱাৰীত দৰং জিলাৰ পথৰুঘাটৰ কৃষক ৰাইজে ইংৰাজ শাসকে আৰোপ কৰা খাজনা আৰু কৰৰ বিৰুদ্ধে উপায়ুক্তৰ ওচৰত প্ৰতিবাদ কৰিছিল। কিন্তু জনতাৰ দাবী আওকাণ কৰি জনতাৰ ওপৰত গুলীচালনা কৰে, যাৰ ফলত ১৪০ জন মানুহ মৃত্যু হোৱাৰ লগতে ১৫০ জনতকৈও অধিক মানুহ আহত হয়। এই ঘটনাক পথৰুঘাটৰ ৰণ বুলি জনা যায়। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ভাৰতলৈ অহা প্ৰথম চীনা পৰিব্ৰাজক কোন আছিল? অপশ্যন এ পাহিয়ান, অপশ্যন বি হিউৱেন চাং, অপশ্যন চি ইটচিং, অপশ্যন ডি চাংয়ুন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ পাহিয়ান। পাহিয়ান ৩৯৯ খ্ৰীষ্টাব্দত চন্দ্ৰগুপ্ত দ্বিতীয়ৰ শাসনকালত ভাৰতবৰ্ষলৈ আহিছিল আৰু হিউৱেন চাং ৬২৯ খ্ৰীষ্টাব্দত হৰ্ষবৰ্ধনৰ শাসনকালত ভাৰতলৈ আহিছিল। হিউৱেন চাং ভাৰতলৈ অহাৰ সময়ত অসমৰ ৰজা আছিল ভাস্কৰ বৰ্মন। ৯ নম্বৰ প্ৰশ্নটো হ'ল মহাভৈৰৱী মন্দিৰ ক'ত আছে? অপশ্যন এ গুৱাহাটী, অপশ্যন বি নগাঁও, অপশ্যন চি তেজপুৰ, অপশ্যন ডি শিৱসাগৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি তেজপুৰ। ১০ নম্বৰ প্ৰশ্নটো হ'ল বৰাক নদীৰ দৈৰ্ঘ্য কিমান? অপশ্যন এ ৮৫০ কিলোমিটাৰ, অপশ্যন বি ২৮২৮ কিলোমিটাৰ, অপশ্যন চি ৯০০ কিলোমিটাৰ, অপশ্যন ডি ২২০০ কিলোমিটাৰ।
ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি প্ৰায় 900 কিলোমিটাৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল অসম চুক্তি স্বাক্ষৰৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? অপশ্যন এ প্ৰফুল্ল কুমাৰ মহন্ত, অপশ্যন বি হিতেশ্বৰ শইকীয়া, অপশ্যন চি তৰুণ গগৈ, অপশ্যন ডি গোপীনাথ বৰদলৈ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি হিতেশ্বৰ শইকীয়া। অসম চুক্তি 1985 চনত স্বাক্ষৰ কৰা হৈছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ডক্টৰ বাণীকান্ত কাকতিৰ গৱেষণা পত্ৰখনৰ নাম কি? অপশ্যন এ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট অফ আছামিজ লেংগুৱেজ, অপশ্যন বি হিষ্ট্ৰী অফ আছামিজ লেংগুৱেজ, অপশ্যন চি আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট, অপশ্যন ডি অৰিজিন এণ্ড ডেভেলপমেণ্ট অফ আছামিজ লেংগুৱেজ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট। 13 নম্বৰ প্ৰশ্নটো হ'ল ধ্যানচান্দ খেল ৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন? অপশ্যন এ হিমা দাস, অপশ্যন বি লাভলীনা বৰগোহাঁই, অপশ্যন চি অংকুচিতা বড়ো, অপশ্যন ডি নয়নমণি শইকীয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি লাভলীনা বৰগোহাঁই। 14 নম্বৰ প্ৰশ্নটো হ'ল অসম কেতিয়া ইংৰাজৰ অধীনলৈ গৈছিল? অপশ্যন এ 1926 চনত, অপশ্যন বি 1826 চনত, অপশ্যন চি 1822 চনত, অপশ্যন ডি 1921 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 1826 চনত। আজিৰ ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হ'ল জয়মতী চলচ্চিত্ৰখন কেতিয়া নিৰ্মাণ কৰা হৈছিল? অপশ্যন এ 1930 চনত, অপশ্যন বি 1929 চনত, অপশ্যন চি 1935 চনত, অপশ্যন ডি 1921 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 1935 চনত। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।